আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম পাটৰ কাপোৰত কেনেদৰে স্ক্ৰীন প্ৰিণ্ট কৰিলোঁ আৰু কমেণ্ট বক্সত আপোনালোকৰ কাপোৰযোৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। এই ডিজাইনটো আজি মই প্ৰথম কৰিছোঁ। প্ৰথমতে মই ৰেড কালাৰটো এনেদৰে কৰি লৈছোঁ আৰু তাৰ পাছত মই একেটা ফ্ৰেমতে মই গোল্ডেন কালাৰটো দিছোঁ। মই একেখন ফ্ৰেমকে ইউজ কৰিছোঁ, মানে একেটা ডিজাইনকে ইউজ কৰিছোঁ। প্ৰথমতে যিটো ফ্ৰেমত ৰেড কালাৰটো দিছিলোঁ সেইখন চাফা কৰি পেলাই এতিয়া গোল্ডেন কালাৰটো দিছোঁ। গোল্ডেন কালাৰটো কেনেদৰে ইউজ কৰিব লাগে সেইটো মই ভিডিঅ'ত দিছোঁ, আপোনালোকে গৈ চাই ল'ব পাৰে। ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আগৰ ভিডিঅ'ত। এইখন চাদৰখন কমপ্লিট হৈ যোৱাৰ পাছত আপোনালোকে জনাব দেই কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু এইখন হৈছে মেখেলা। মেখেলাখনত মই বিশেষ একো ডিজাইন দিয়া নাই, অকল এনেদৰে 5টা লাইন দিছোঁ, আঁঠুৰ ওপৰলৈকে আহিব আৰু বাছ এইখিনিয়ে দিছোঁ কৰিছোঁ ইয়াতে, মানে সাধাৰণভাৱে ৰাখি দিছোঁ ইয়াতে মেখেলাখনত। এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটোৰ মই চেম ডিজাইনে কৰিছোঁ, এটা ছাইডতহে অকল কৰিছোঁ মই দেই। এইখিনি হয়তো হাততো লগাই ল'ব পাৰে বা যদি বিচাৰে পিঠিখনত তেনেকৈও লগাই ল'ব পাৰে বা হাত দুখনটো লগাই ল'ব পাৰে। এতিয়া ব্লাউজ পিচটো কমপ্লিট হৈ গ'ল। আপোনালোকক মই এটা ভিডিঅ'তে এযোৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰিব পাৰি গোটেইখিনি দেখুৱালোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।